হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভাবিছোঁ বিয়াৰ ভিডিঅ'টো দিওঁ আপোনালোকলৈ বুলি। যিহেতু কৰি থৈছিলোঁ, এডিটিং কৰা এলাহত দেৰি হৈছে, বিয়াৰ ফটোবোৰতো পাই আছে আপোনালোকে। সেইবাবে এয়া আপোনালোকলৈ বুলি বহালোঁ। কেনে পালে জনাব দেই। এয়া ভতিজী হৈছে ডাঙৰ বৰ্তাৰ নাতিনীয়েক, মানে সৰুতে কোচত লৈ লৈ ডাঙৰ কৰিছিলোঁ। আৰু সিহঁতি নিজে কোচত লোৱা ল'ৰা ছোৱালীবিলাকে যেতিয়া বিয়া পাতে তেতিয়া নিজকে ভাৱ হয়, আমিও ডাঙৰ হৈছোঁ আকৌ। এহেঁতি দেখিছেনে মেখেলা চাদৰ পিন্ধাই নাই, অকল মেখেলা পিন্ধি আমদালি গাঠিছে। মানে মানুহ বেছি নহয় যে বিয়াত, বহুত ডাঙৰকৈ পতা নাই যে, এহেঁতিও মানে সেই সৃষ্টি কৰিছে আৰু আমদালি গাঁঠি লৈছে এয়া ধুনীয়াকৈ। তাৰপিছতে এয়া ময়ো আকৌ কাপোৰ বেলেগ এযোৰ পিন্ধি আহিলোঁ। এয়া হৈছে মাৰ লগতে অকণমান কথা দুটা পাতি ইফালে আকৌ বিয়া ঘৰলৈ বুলি আহিছোঁ। তাৰপিছতে এইফালে গধূলি সময় হ'বলৈ হ'ল আৰু এইফালে দৰালে মালা গাঁঠি আছে। এইডাল কি তুলসী মালা গাঁঠি আছে। থুলমূলকৈ বিয়াৰ নিয়মখিনি কৰা হৈছে আৰু বহুত বেছি নহ'লেও মানে যিখিনি নকৰিলে নহয় সেইখিনি কৰা হৈছে, বহুত ডাঙৰকৈ যিহেতু পতা নাই। এইফালে আকৌ ঘৰলৈ আহিছোঁ, গোটেইখনে আমাৰ মাজু দাদাৰ ঘৰতে মানে ওলাই আছে ছোৱালীখনে গোটেইখনে, মানে কাৰেণ্টটো ইয়াত নাই সেইবাবে মানে সিহঁতৰ ঘৰতে গোটেইখনে ওলাইছেহি আৰু গোটেইখনে ধুনীয়াকৈ ওলাই আছে। আৰু এইফালে আহি দৰা পালেহি নহয়, দৰাক ফুলালীহঁতে ধুনীয়াকৈ ভৰি ধুৱাইছে। একদম ভৰি ধুৱাওঁতে ইয়াত বহুত বেছি জমনি হৈ আছিলে আচলতে। এইখিনি এতিয়া যিহেতু দিব পৰা নহ'ব, চেণ্ডেল নাই ভিনিয়েকৰ, সেইবিলাক কৰি ধুনীয়াকৈ হেৰি কৰি আছিলে। আৰু এইফালে শালপতীয়াকৈ আকৌ দাঙি আনিলে নহয় নতুন দৰাক। তাৰপিছত কৈছে শালপতি আকৌ ভয় খাইছিলে নি মই পেলাই দিম বুলি, বোলে মই পেলাই নিদিওঁ নহয়, বোলে কেলৈ পেলাম, বোলে মোৰহে শালপতি। গোটেইখনে নমাব কৈছে, ননমাই নহয়, তেওঁ কথাখিনি কৈ লৈছে। তাৰপিছতহে এয়া ধুনীয়াকৈ নমাইছে। আৰু ধেমালিকৈ আচলতে বিয়া বুলি ক'লেতো ধেমালি থাকিবই লাগিব নহয় জানো। আৰু এইফালে জোৰোণ পিন্ধাইছে, গোটেইখনে একদম আগুৰি ধৰিছে আৰু জোৰোণ পিন্ধোৱা চাবলৈ। ভালো লাগে নহয় জানো এই মুহূৰ্তবোৰ। সঁচাকৈ ছোৱালীৰ জীৱনটো এখন ঘৰৰ পৰা আকৌ এখন ঘৰত গৈ সকলো পৰিস্থিতিৰ লগত মিলি ধুনীয়াকৈ খাপ খাই চলি যাবলগীয়া হৈ যায়। এয়া প্ৰকৃতিৰে নিয়ম আৰু ভগৱানেও এইখিনি সহিব পৰা গুণ দিছে চাগে ছোৱালীক। এইফালে আকৌ দৰা কইনাক ভাত খুৱাই লৈছে ধুনীয়াকৈ। দৰা কইনাক ধুনীয়াকৈ মাকে ভাত দিছে, এইফালে এনায়েক আৰু মাকে ধুনীয়াকৈ ভাত দি লৈছে। আৰু এইফালে ছোৱালী উলিয়াই পঠিয়াইছে। আৰু ছোৱালী উলিয়াই পঠিয়াওঁতে এটা কথা, অকণো নাকান্দিলে তাই। আমি বুজাই আছিলোঁ মানে তাইক নাকান্দিবি বুলি, তাই আকৌ বৰ হুগীয়া, মানে অকণমানতে কান্দে। সেইবাবে আমি কৈ আছিলোঁ নাকান্দিবি, কান্দিলে দুখ হয়। তাৰপিছত তাই সঁচাকৈ অকণো নকন্দাকেই গ'ল বাৰু। তাত গৈ তাৰপিছতে বাটৰ এডোখৰ পাওঁতে হেনো তাই একদম শুকটোৱে খুন্দা মাৰি ধৰি মুঠতে বহুত বেয়া অৱস্থা হৈ গৈছিলে। আকৌ গাড়ীৰ পৰা নমাই বমি চমি কৰিলে হেনো। তাৰপিছত বহুত বেছি ডাঙৰকৈ চিঞৰি কান্দিলে হেনো। তাৰপিছতহে তাই ভাল হৈছে, তাৰপিছতহে আকৌ গৈছে। ইমানখিনিয়ে দেই ভিডিঅ', মই আৰু কৰিব নোৱাৰিলোঁ আজিলৈ ইমানেই। তোমালোকৰ বৈবাহিক জীৱন সুখৰ হওক, মুনু ভালে থাকিবি সদায়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই দেই, বাই বাই।